হাই গাইজ, মই দীক্ষিতাই আপোনালোকক আছাম ডিজিটেল ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আপোনালোকে সদায় এটা নতুন ডিজিটেল ইনফৰমেশ্যন লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব। আপোনালোকে নিশ্চয় জানে যে গুৱাহাটীত পূৰ্ণ লকডাউনৰ ঘোষণা কৰা হৈছে আৰু এই লকডাউনৰ বাবে ৯,৬৩৫টা পদৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কিবা বাধা আহিব পাৰে নেকি, বা বাকী থকা জিলাকেইখনৰ দ্বিতীয় মেৰিট লিষ্টত প্ৰকাশ পাবনে? এই সন্দৰ্ভত সবিশেষ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকক। চাওক, ইতিমধ্যে ৯,৬৩৫টা পদৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কাম সুন্দৰভাৱে চলি আহিছিল। যদিও বা জুনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়াৰ কাম সমাপ্ত হোৱাৰ কথা আছিল, বাট কেইখনমান জিলাৰ ছেকেণ্ড মেৰিট লিষ্টটো প্ৰকাশ পাইছিল। এতিয়া আপোনালোকৰ মোৰ এটা টেনশ্যন হ'ব পাৰে যে এতিয়া কথাটো হ'ল যে এই লকডাউনে শিক্ষক নিযুক্তি পদত কিবা বাধা দিব পাৰে নেকি? হয়, এই নিযুক্তি প্ৰক্ৰিয়াত বাৰুকৈ বাধা দিব। কেইদিনমান ধৰি মেৰিট লিষ্টটো প্ৰকাশ পোৱা নাই, আৰু যিহেতু ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচ গুৱাহাটীত অৱস্থিত, যিহেতু এই লকডাউনৰ বাবে এতিয়া সকলো বন্ধ থাকিব, বিষয়া কৰ্মচাৰীয়ে কাম কৰাত অসুবিধা হ'ব। গতিকে এই নিযুক্তি প্ৰক্ৰিয়াটো যদি জুনতেই শেষ হ'ব লাগিছিল, এতিয়া কিন্তু এই 14 দিনীয়া লকডাউনে এই টেট নিযুক্তি প্ৰক্ৰিয়াত অলপ হ'লেও বাধাৰ সৃষ্টি কৰিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা নিশ্চয় কৰিব, আৰু যদি কিবা সুধিব আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে কথাখিনি সকলোৱে গম পায়। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।